স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো বিশেষ গুৰুত্বপূৰ্ণ, যিহেতু আমি গাঁৱৰ মানুহ খেতি কৰি খাবই লাগিব। আজি আমাৰ কঠীয়াৰ পৰা পৰ্ব আৰম্ভ হ'ব, গতিকে আপোনালোকক আজি কঠীয়া কেনেকৈ পাৰে দেখাব চেষ্টা কৰিম। হয়তো বহুতে দেখা নাই কঠীয়া পৰা, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পেছাগতভাৱে আপুনি যিয়ে নকৰক কিয়, আপুনি যদিহে গাঁৱত থাকে, যদি কমকৈ হ'লেও আপোনাৰ বাৰীত অলপ হ'লেও মাটি আছে, তেন্তে পাৰিলে কম পৰিমাণে হ'লেও খেতি বাতি অলপ কৰিব লাগে। যিহেতু বজাৰৰ অত্যাধিক সাৰ প্ৰয়োগ কৰা খাদ্য খাই খাই মানুহবোৰ যথেষ্ট অসুখী হৈ পৰিছে। গতিকে সুবিধা পালে নিজৰ যদি বাৰী থাকে, অন্ততঃ ঘৰত খাব পৰাকৈ হ'লেও দুই এটা খেতি বাতি কৰিব লাগে। আমাৰো এখন সৰুকৈ বাৰী আছে, ইয়াত মই যোৱা বছৰ লগাইছিলোঁ প্ৰায় নেমু টেঙা, যিহেতু চাহিদা বহুত বাঢ়িছে। নেমু টেঙাৰ পুলি মই লগাইছিলোঁ প্ৰায় 100 পুলি। এতিয়া ইতিমধ্যে পুলিবোৰ এনেকুৱা হৈছে আৰু লাগিবলৈ আৰম্ভ কৰিছে দুই এজোপা। তাকে এতিয়া চফা কৰিব লাগিছিলে, এইকেইদিন সময় পোৱা নাই। এইবোৰ গছবোৰ ধুনীয়াকৈ বাঢ়ি আহিছে, এইজোপা সুন্দৰকৈ বাঢ়ি আহিছে গছ। এইফালে দুই এটা নেমু টেঙা লাগিছেও। যিহেতু এবাৰ খৰাং আছিলে, ৰঙালাও দিয়া হৈছিলে, কিন্তু গছবিলাক মৰি গ'ল, যিহেতু বৰষুণৰ যথেষ্ট অভাৱ আছিলে এবাৰ। তথাপি এতিয়া নতুনকৈ দাংবডি ৰোৱা হৈছে, গছ ওলাইছে আৰু আপোনালোকক দেখুৱাম ৰ'ব। এয়া দাংবডি গছ ওলাইছে আৰু ধুনীয়াকৈ। এনেকৈ আৰু পাৰিলে সকলো কামেই কৰি থাকিব চেষ্টা কৰোঁ। অন্ততঃ ঘৰৰ শাক পাচলিকেইটাৰ নিচিনা হ'ব নোৱাৰে। গতিকে আপোনালোকৰ যদি ঘৰত অলপ হ'লেও মাটি আছে, তেন্তে সময় সুবিধা পালে ঘৰত খাব পৰাকৈ হ'লেও অন্ততঃ দুই এজোপা শাকৰ গছ ৰুই থ'ব লাগে আৰু। যিহেতু এইবাৰ বৰষুণ একেবাৰে কম, পথাৰ খৰাং হৈ আছিলে, সেয়ে মেচিনৰ যোগেদি এনেদৰে পানী দিবলগীয়া হৈছে। কণমানিবোৰৰ এই ধেমালিবোৰ দেখি আপোনাৰ বাৰু ল'ৰালি কাললৈ মনত পৰিছেনে? মোৰ কিন্তু পৰিছে। ইহঁতৰ এনে কাণ্ডবোৰ দেখি একেবাৰে নষ্টালজিক হৈ পৰিছোঁ। সৰুতে আমিও কৰিছিলোঁ এনেকুৱা ধেমালি। পানীৰ সৈতে খেলি কাৰণো ভাল নালাগে। ল'ৰালিৰ দিনবিলাক সঁচাকৈয়ে সুকীয়া আছিল, য'ত কোনো হতাশা নাছিল, য'ত কোনো চিন্তা নাছিল। সঁচাকৈয়ে মাথো হাঁহি ফূৰ্তিৰ মুহূৰ্ত। এতিয়া হাল বোৱা হৈ গৈছে, ইয়াৰ পিছত এতিয়া কঠীয়া সিঁচা হ'ব। আপোনালোকে চাই থাকক। আপোনালোকে বাৰু মৈত উঠি পাইছেনে? মই কিন্তু সৰুতে মৈত উঠিবলৈ পাগল আছিলোঁ। আগতে অৱশ্যে মৈখন হালোৱা গৰুৱে টানিছিল। এতিয়া গাঁও হ'লে কি হ'ব, গাঁৱতো হালোৱা গৰু পাবলৈ নাই আজিকালি, সকলো যান্ত্ৰিক হৈ পৰিছে। মৈ টনা হৈ গ'ল, এতিয়া আৰু কিছু সময় পিছতে কঠীয়া সিঁচা হ'ব। মই দেখুৱাই যাম সমগ্ৰ দৃশ্য, আপোনালোকে চাই থাকক। বীজবোৰ সিঁচাৰ পূৰ্বে 3 দিন পানীত তিয়াই থোৱা হয়। এতিয়া দেখিছে আপোনালোকে কেনেদৰে ধুনীয়াকৈ গজালি মেলিছে। এনেদৰেই বীজবোৰ সিঁচি দিয়া হয়।
দুদিনমানৰ পিছতে এইবিলাক লহপহকৈ বাঢ়ি আহিব। ইয়াৰ পিছত শাওণ মাহত আকৌ ইয়াৰ পৰা উঠাই নি পথাৰত ৰোপণ কৰা হ'ব, যিবিলাক আঘোণ মাহত ঠন ধৰি উঠিব। আমি জীয়াই থাকিবলৈ যি অন্নমুঠিৰ প্ৰয়োজন হয় তাৰ ফচল আমি আঘোণ মাহত আকৌ ঘৰলৈ চপাই নিওঁ। এনেদৰে আজি কঠীয়া সিঁচা পৰ্ব শেষ হ'ল। যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। নতুন নতুন ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভাল পাইছে তেন্তে লাইক এটা কৰি দিব। আজিলৈ বিশেষ দীঘলীয়া নকৰোঁ, ধন্যবাদ।